হেল্ল' এভৰিৱান, বহুদিনৰ বিৰতিৰ পাছত আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ। আজিৰ ৰেচিপিটো হৈছে আদা, নহৰু আৰু জলকীয়াৰ আচাৰৰ। এয়া মই জলকীয়া ঠাৰিখিনি গুচাই ল'লোঁ আৰু আদা, নহৰু সৰু সৰুকৈ কাটি লৈ ইয়াত হালধি আৰু নিমখ মিক্স কৰি এতিয়া এইখিনি অকণমান ৰ'দত শুকুৱাব লাগিব। মই লৈ গৈছোঁ এইখিনি চটত এতিয়া ৰ'দত শুকুৱাবলৈ। এয়া চাওকচোন, মই চটত তেনেকৈ তলত দিবলৈ বেয়া পালোঁ, কিন্তু ওচৰত একো ব্যৱস্থা নথকাৰ বাবে মই বাল্টিটোৱে ল'লোঁ। এনেকুৱা নহয় যে এইখিনি কেইবাদিনো ৰ'দত শুকুৱাব লাগিব। আচলতে এদিনেই যথেষ্ট যদি ভালকৈ শুকায়। এয়া আমাৰ ঘৰৰ সন্মুখৰ পৰিৱেশটো। এয়া ঘৰৰ আগফালৰ এখন বাৰীখন যে দেখিছে, এই বাৰীখনৰ পিছফালে মেৰবিল বুলি কয় এখন বিল আছে। পিছে আপোনালোকে ভুল নাযাব দেই, চাচনিৰ মেৰবিলখনেই যে এইখন বুলি। এইখন পিছে সেইখন মেৰবিল নহয়, কিন্তু এইখন সেইখন মেৰবিলৰে এটা অংশ হয়। দেউতাই কোৱা মতে এইখিনি আগতে সকলোখিনি মেৰবিলেই আছিলে, কিন্তু ইয়াত বিল পোত খাই মানুহে ৰাস্তা পদূলি বনোৱাৰ বাবে এইটো পাৰ্টটো আমাৰ ফালে থাকিলে আৰু ইটো পাৰ্ট চাচনিত আছে। এয়া জলকীয়া, আদা, নহৰুখিনি শুকাই গ'ল। এতিয়া ইয়াৰ পিছৰ প্ৰচেছখিনি কৰোঁ। এতিয়া এখন কেৰাহী গৰম কৰি লৈ তাত মিঠাতেল অকণমান বেছিকৈ দিম, আচাৰ যিহেতু বেছিকৈ লাগেই তেল। এতিয়া তেলখিনি অকণমান গৰম হ'লে ইয়াত পাঁচফোৰণ দি দিম। পাঁচফোৰণখিনি আমি অকণমান ৰঙা হোৱালৈকে চাম। এতিয়া এইফালে আচাৰখিনিত ভিনেগাৰ দি দিম 1 চামুচমান। তাৰপিছত এইফালে তেলখিনি যিহেতু গৰম হোৱাৰ পিছত মই নমাই থৈছোঁ। ভিনেগাৰখিনি দি ভালকৈ লৰাই লৈ এতিয়া চামুচেৰে তেলখিনি লাহে লাহে ইয়াত দি যাম। আৰু এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া যিহেতু মই অকণমান আচাৰ বনাইছিলোঁ, প্ৰথমবাৰ ট্ৰাই কৰিছোঁ। ৰেচিপিটো কিন্তু মোৰ মাৰ হয়। মই যিহেতু আচাৰ অকণমান বনাইছোঁ, গতিকে অকণমানি বটল এটা মই ৰেডি কৰি থৈছিলোঁ। এতিয়া বটলটোত সকলোখিনি ভৰাই দিম। আপোনালোকে এইটো ৰ'দতো উলিয়াই থাকিব পাৰে, তেতিয়া আচাৰখিনি বেয়া হৈ নাযায়। আৰু এটা কাম কৰিব, কি জানেনে, মই এইটো কৰোঁ কেঁচা জলকীয়া কেতিয়াবা থাকে ন, বেয়া হৈ যোৱা চান্স থাকে যে, তেতিয়া জলকীয়াখিনিয়ে বটলটোতে ভৰাই ভৰাই খাব পাৰিব। আজিলৈ আহিছোঁ তেনেহ'লে।